নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি যেতিয়া যিকোনো কাম কৰাত বহুত সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমাৰ সাহস ভাঙিবলৈ আৰম্ভ কৰে। সমস্যাৰ মাজত আবদ্ধ হৈ পৰাৰ বাবে আমাৰ মনটোৱে কেতিয়াবা সঠিকভাৱে চিন্তা কৰাত ব্যৰ্থ হয়। এই কাৰণেই আমি আমাৰ অন্তৰ্নিহিত সাহসক উত্তৰ দি দিওঁ যে মোৰ দ্বাৰা আৰু নহ'ব। তোমাৰ মনোবল বৃদ্ধি কৰিবলৈ সাহসৰ প্ৰয়োজন। আমাৰ জীৱনত প্ৰগ্ৰেছৰ বাবে সাহস আৰু মনোবলৰ অতি প্ৰয়োজন। খেলপথাৰ হওক বা কিবা এটা কৰাৰ হেঁপাহ হওক, সকলোতে সাহস আৰু মনোবলৰ প্ৰয়োজন। প্ৰতিটো সমস্যাৰ মাজতে ইয়াৰ উত্তৰ নিহিত হৈ থাকে, কিন্তু আমাৰ সমস্যা সমাধানৰ পৰিৱৰ্তে আমি অধিক সমস্যাৰ সৃষ্টি কৰোঁ, যাৰ বাবে আমাৰ দুৰ্বলতাই আমাক নিজকে তললৈ ঘূৰি যাবলৈ বাধ্য কৰে। যদি তোমাকো এনেকুৱা প্ৰব্লেমে আগুৰি আছে, তেন্তে এই ভিডিঅ'টো তুমি শেষলৈ চাবা। তাৰ আগত তুমি যদি জীৱন প্ৰেৰণা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে কৰি লোৱা, কাৰণ এই চেনেলটোৱে সদায় প্ৰেৰণাদায়ক ভিডিঅ' প্ৰদান কৰে। সাহস হেৰুৱালে কি কৰিবা? ইয়াক আমি 7টা পইণ্টত বুজাৰ চেষ্টা কৰিম। যদি তুমি এই 7টা পইণ্ট ভালদৰে বুজি লোৱা আৰু ইয়াক নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰা, তেন্তে তুমি যিকোনো সমস্যাৰ আগত সাহসেৰে থিয় দিব পাৰিবা। 1 নম্বৰ পইণ্টটো হ'ল যে আমি আমাৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সমাধানৰ ওপৰত গুৰুত্ব দিব লাগে। কোৱা হয় যে আমি ভবাৰ দৰে আমাৰ জীৱনৰ সমস্যাবোৰ ঘটে। যেতিয়াই যিকোনো কাম কৰাত কোনো সমস্যা হয়, তেতিয়া সেই একে সমস্যাই তোমাৰ বাবে বিপদৰ কাৰণ হৈ পৰে। তুমি জানি বুজি ইচ্ছাকৃতভাৱে সমস্যাত জড়িত হৈ থাকিব নালাগে, বৰঞ্চ সেই সমস্যাবোৰৰ সমাধান নিজৰ মতে বিচাৰিবলৈ চেষ্টা কৰি থাকিবা। যেতিয়া তুমি সমাধান বিচাৰিবলৈ চেষ্টা কৰিবা, তেতিয়া লাহে লাহে সমাধান বিচাৰি পাবা আৰু শেষত তুমি তোমাৰ সমস্যাৰ পৰা মুক্তি পাই যাবা। 2 নম্বৰ পইণ্টটো হ'ল তুমি তোমাৰ সাহস হেৰুৱাৰ কাৰণবোৰ চিনাক্ত কৰা। যেতিয়াই তোমাৰ সাহস হেৰুৱাই যায়, তেতিয়া তুমি মনে মনে অকলে বহি চিন্তা কৰিবা যে মোৰ সাহস কিহৰ কাৰণে কমি গৈছে আৰু মই কিয় ইমান বিচলিত হ'লোঁ, সেইটো জানিবলৈ চেষ্টা কৰা। নিজকে যি প্ৰশ্নই নকৰা কিয়, যদি তুমি শান্ত মনেৰে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰা, তেন্তে নিশ্চয় এনে এটা সময় আহিব যেতিয়া তুমি সহজেই সমাধান বিচাৰি পাবা আৰু কিছু পৰিমাণে ভৱিষ্যতে তোমাৰ সাহস ভাঙি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰিবা। ভৱিষ্যতে নতুন সতেজতা আৰু নতুন উৎসাহেৰে জীৱনটো সোণালী কৰি তুলিব পাৰিবা। 3 নম্বৰ পইণ্টটো হ'ল পৃথিৱীখনক পজিটিভ দৃষ্টিকোণৰ পৰা চাবলৈ আৰম্ভ কৰা। যেতিয়া চাৰিওফালে কেৱল নেতিবাচকতা থাকে, তেতিয়া আমি নাজানো যে আমি কোন পথত আগবাঢ়ি আছোঁ। কিন্তু তুমি তোমাৰ দৃষ্টিভংগী নেগেটিভৰ পৰা পজিটিভলৈ সলনি কৰাৰ লগে লগে তুমি ভাবিবলৈ আৰম্ভ কৰিবা যে মোৰ লগত এয়া কি হৈছে। বন্ধুসকল, জীৱনটো এটা খেলৰ দৰে। যদি তুমি এই জীৱনটো সঠিকভাৱে খেলা, তেন্তে তুমি সঠিক দিশত আগবাঢ়িবা। কিন্তু যদি তুমি এই জীৱনটোক সঠিকভাৱে খেলিব নোৱাৰা, তেন্তে তুমি নিজৰ ভিতৰতে ভাঙি যাবা। এই জীৱনটোক আশীৰ্বাদ হিচাপে বিবেচনা কৰি জীৱনটোক পজিটিভ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰা, যাতে সকলো ধৰণৰ কথা তোমাৰ সন্মুখত পজিটিভিটিৰে ভৰা যেন লাগে। পইণ্ট নম্বৰ 4, নিজকে মটিভেট কৰি সাহস বৃদ্ধি কৰা। সাহস বৃদ্ধি কৰাৰ আটাইতকৈ সহজ আৰু সঠিক উপায় হ'ল মটিভেশ্যন। মটিভেশ্যনৰ জৰিয়তে তুমি কাল্পনিক জগতলৈ গৈ সকলো ধৰণৰ সমস্যা সমাধানৰ চেষ্টা কৰিব পাৰা। ধ্যানৰ সময়ত যেতিয়া তুমি কাল্পনিক জগতখনৰ প্ৰতি সচেতন হোৱা, তেতিয়া তোমাৰ মগজুৱে একেধৰণে কাম কৰে আৰু চিন্তা কৰিবলৈ আৰম্ভ কৰে আৰু একেদৰে সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰি থাকে। পইণ্ট নম্বৰ 5, পজিটিভ মানুহৰ লগত কনভাৰজেশ্যন কৰা। যেতিয়াই তুমি ভুল পথত আগবাঢ়ি আছা বুলি অনুভৱ কৰা, তেতিয়াই তুমি ভিতৰৰ পৰা ভাঙিবলৈ আৰম্ভ কৰিব পাৰা, কিন্তু ইয়াত ধৈৰ্য ধৰিব লাগিব। তোমাৰ চৌপাশত এনেকুৱা মানুহ বিচাৰি উলিওৱা যিয়ে সদায় পজিটিভ মনোভাৱ গ্ৰহণ কৰে, পজিটিভ চিন্তাধাৰা ৰাখে আৰু পজিটিভিটি তেওঁলোকৰ জীৱনত ঘূৰি ফুৰে। সেই মানুহবোৰৰ লগত কথা পাতা আৰু পৰামৰ্শ লোৱা। ইতিবাচক মানুহৰ লগত কথা পাতিলে আভ্যন্তৰীণ শক্তিৰ সৃষ্টি হয় আৰু তুমি নিজৰ মাজত আৱেগিকভাৱে শক্তিশালী হৈ পৰিবা আৰু মনটোক নিয়ন্ত্ৰণ কৰাটো সফল হ'ব পাৰিবা। পইণ্ট নম্বৰ 6, সফল মানুহৰ পৰা সমস্যাৰ সমাধান বুজিবলৈ চেষ্টা কৰিবা। আমি সাহস হেৰুৱাই পেলাওঁ যেতিয়া আমি ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হওঁ। আমি সেই সমস্যাবোৰৰ মাজত আবদ্ধ হৈ থাকোঁ আৰু আমি নাজানো যে আমি কেনেকৈ এই সমস্যাবোৰৰ পৰা মুক্তি পাম। আমি নিশ্চিতভাৱে সফল মানুহৰ পৰা সমস্যা সমাধানৰ উপায় বুজিবলৈ চেষ্টা কৰা উচিত, কাৰণ এজন সফল ব্যক্তি সকলো ধৰণৰ সমস্যা সমাধান কৰিহে সফল ব্যক্তি হৈ পৰে। বেছিভাগ সফল মানুহে নিশ্চিতভাৱে নিজৰ কিতাপ নিজেই লিখে। গতিকে সফল ব্যক্তিয়ে লিখা
কিতাপবোৰ পঢ়িবলৈ চেষ্টা কৰিব লাগে আৰু বিভিন্ন মাধ্যমৰ পৰা শিকিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ দ্বাৰা সকলো ধৰণৰ সমস্যাৰ বিষয়ে বিতংভাৱে বুজিব পাৰিবা। কেৱল সেই সফল লোকসকলক অনুসৰণ কৰা যিসকল তোমাৰ খণ্ডৰ সৈতে জড়িত। শেষৰ 7 নম্বৰ পইণ্টটো হ'ল তুমি নিজকে গভীৰভাৱে ভাল পোৱা। জীৱনত এনেকুৱা হয় যে আমি যেতিয়া নিজকে আন মানুহৰ লগত তুলনা কৰোঁ তেতিয়া আমি নিজৰ মাজত ঘৃণা দেখিবলৈ আৰম্ভ কৰোঁ। নিজৰ পৰা এই ঘৃণা আঁতৰাবলৈ শিকা। নিজকে হীনমান্যতাৰ ভাৱেৰে নাচাবা, বৰঞ্চ নিজকে ভাগ্যৱান বুলি গণ্য কৰা যে তুমি এজন অন্যান্য ব্যক্তি যি আন মানুহৰ দৰে নহয়। তুমি নিজকে আন মানুহৰ লগত তুলনা কৰাৰ পৰিৱৰ্তে নিজকে ভাল পোৱা। যেতিয়া তুমি নিজকে আৰু নিজৰ জীৱনটোক চাবা তেতিয়া তোমাৰ নিজকে চিনি পোৱাৰ আৰু বুজি পোৱাৰ ক্ষমতা জাগ্ৰত হ'ব আৰু তুমি নিজকে ভাল পাবলৈ আৰম্ভ কৰিবা। আনৰ কথা নাভাবিবা, আনৰ জীৱনৰ বিচাৰ নকৰিবা, বৰঞ্চ নিজৰ জীৱনৰ বিচাৰ কৰা। তেতিয়াহে তুমি তোমাৰ জীৱনটো সফল কৰি তুলিব পাৰিবা। যদি ভিডিঅ'টো তোমাৰ বাবে ভেলুৱেবল লাগে তেন্তে এটা লাইক কৰি যাবা। আজিৰ বাবে ইমানেই। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।